হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। মোৰ পিছে ইমানটা ভাল নহয়, গাটো যিহেতু বেয়া আৰু মাতটো শুনিতো গম পাইছে। আৰু আজি আবেলি মই আহিলোঁ ঢাকাইপতিলৈ, যিহেতু মোৰ বজাৰ দুটামান আছে, মানে চাদৰ মেখেলা এযোৰ কিনিব লগা আছে। চ' তাৰ কাৰণে আহিলোঁ আৰু এয়া আমি চাদৰ মেখেলা চাবলৈ সোমালোঁ আৰু ক'লোঁ যে ভাল ভাল কালেকশ্যন কি আছে দেখাওক। আৰু তেওঁলোকেও মোক দেখালে, সঁচাকৈ বহুত বেছি ধুনীয়া ধুনীয়া কালেকশ্যন ৰাখিছে। আপোনালোকেও আহিব পাৰে। আৰু এই দোকানখন আমাৰ নগাঁও ঢাকাইপতিতে আছে। আৰু ময়ো তাৰ পৰা মোৰ মন পচন্দৰ এযোৰ কিনিলোঁ। কোনযোৰ কিনিলোঁ আপোনালোকক পাছত জনাম বাৰু। আৰু এয়া মই এবাৰ ট্ৰাইও কৰিলোঁ, চালোঁ মানে গাত লৈ কেনেকুৱা লাগিছে। আৰু এইখন আমাৰ নগাঁও ঢাকাইপতিতে আছে। আৰু এই দাদাৰ দোকানৰ পৰাই মই লৈছোঁ। আৰু দাদাই বাৰু মোক অকণমান কম প্ৰাইজতে দিলে। চ' তাৰ কাৰণে দাদাক বহুত বহুত ধন্যবাদ। আপোনালোকে আহিব পাৰে ল'বলৈ। আৰু একেবাৰে মই আজি চিলাবলৈ দি থৈ যাম। এয়া মই চিলাবলৈও দিলোঁ আৰু মই মোৰ কাপোৰ ইয়াতে চিলাবলৈ দিওঁ। আৰু তাৰপিছত বাহঁতৰ যিহেতু সকাম এখন আছে, তাৰ কাৰণে তাই দুটামান বজাৰ কৰিলে। আৰু ৰাস্তাত আহি থাকোঁতে তাই এনেকৈ ফুল দেখি ইন্দ্ৰমালতী ফুল আৰু কিবা কিবি কিনিলে। আৰু আজিৰ ভিডিঅ'টো ইমানেই। বাই, নেক্সট এটা মিনি ব্লগত আকৌ লগ পাম।